এইখন পৃথিৱীত বন্ধুত্ব সম্পৰ্কটোৱে এনেকুৱা এটা সম্পৰ্ক যিটো সম্পৰ্কই আপোনাক কেতিয়াবা বচাবও পাৰে আৰু কেতিয়াবা ফচাবও পাৰে। আজি আপোনালোকক ফ্ৰেণ্ডশ্বিপ ডে দিনাখন মোৰ ফালৰ পৰা সকলোলৈকে ফ্ৰেণ্ডশ্বিপ দিৱসৰ শুভেচ্ছা যাচিলোঁ। মই আশা কৰোঁ সকলো বন্ধু বান্ধৱী কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদৰ মৰম চেনেহত ময়ো ভালে আছোঁ। এইখন পৃথিৱীত বন্ধুত্ব সম্পৰ্কটো এনেকুৱা এটা সম্পৰ্ক যিটো সম্পৰ্কৰ বিষয়ে ইয়াত আৰু বেলেগকৈ আৰু ভালকৈ ক'ব লগা নাথাকে। সকলোৱে জানে বন্ধুত্ব সম্পৰ্কটো আচলতে কি, যিটো সম্পৰ্ক ভাইয়ে ককাইৰ লগত নিমিলে, ককাই ভাইৰ লগত নিমিলে, মামা ভাগিনৰ লগত নিমিলে, খুৰা ভতিজাকৰ লগত নিমিলে, সম্পূৰ্ণ বেলেগ আৰু মধুৰ হয়। কিন্তু আপুনি এটা কথা লক্ষ্য কৰিছেনে, আজিকালি ফ্ৰেণ্ডছৰ মাজত এনেকুৱা এটা ডিফাৰেঞ্চ দেখিবলৈ পোৱা গৈছে যিটোৱে সমাজত বেয়া প্ৰভাৱ পেলাইছে আৰু সেই প্ৰভাৱটোৱে উন্নতিৰ পথত উন্নতিৰ ক্ষেত্ৰত বহুত কিছু বাধা প্ৰদান কৰে। তো আপুনি নিজে চাওক, আজিকালি ফ্ৰেণ্ডছৰ মাজত যদি আপুনি যিকোনো এটা ভাল কথা কয়, কিবা এটা আপুনি নলেজেবল কথা কয় বা সেই কথাটো আপোনাৰ সফলতাৰ বিষয় হ'ব পাৰে, আপোনাৰ কিবা এটা জ্ঞানৰ কথা কওক, 4-5টা বন্ধুৰ মাজত যেতিয়া আপুনি তেনেকুৱা এটা ভাল বিষয় লৈ কথা উলিয়াব, মই বহুতকে লক্ষ্য কৰিছোঁ সেই ক্ষেত্ৰত বহুত কিছু ফ্ৰেণ্ডছে কমেণ্ট কৰে, থ আমাৰ আগত নকবি, এইবিলাক জ্ঞানৰ কথা আমাৰ আগত কৈ লাভ নাই, আমি বহুত দেখিছোঁ। তেনেকুৱা কিছুমান কমেণ্ট শুনিবলৈ পোৱা যায়। সেই ক্ষেত্ৰত ভাল ক্ষেত্ৰত ফ্ৰেণ্ডছবিলাকে আজিকালি বহুত বেছি কম ছাপোৰ্ট কৰে আৰু যদি সেইখিনি ঠাইতে সেই ভাল বা নলেজেবল কথা নোলায়, তাত যদি কেতিয়াবা ক'ৰবাত বিয়া ঘৰত গৈ মদ খাই নাচাৰ কথা ওলায় বা ক'ৰবাত পাৰ্টিত গৈ ডান্সিং কৰা কথা ওলায়, সেই ক্ষেত্ৰত ফ্ৰেণ্ডছে বহুত বেছি ছাপোৰ্ট কৰে আৰু সেই ছাপোৰ্টৰ মতেই হয়। আপুনি নিশ্চয় দেখিবলৈ পাইছে আজিকালি মোবাইলত বহুত বেছি ভিডিঅ' শ্বেয়াৰ হৈয়ে থাকে যে ফ্ৰেণ্ডছৰ মাজত কোনোবাই ক'ৰবাত মাল খাই নাচিছে, ক'ৰবাত মদ খাই নাচিছে, ক'ৰবাত পৰি আছে, বহুত কিবা কিবি হয়। আৰু মই আপোনাক প্ৰথমতে এটা বাক্য কৈছোঁ যে বন্ধুৱে কিছুমান ক্ষেত্ৰত বচাবও পাৰে আৰু কিছুমান ক্ষেত্ৰত ফচাবও পাৰে। হয়, আপোনালোকেও পাইছে, হয়তো আপোনাৰ ক্ষেত্ৰতো হ'বও পাৰে বা হৈছেও কাৰোবাৰ বা হয়তো আপুনি ওচৰৰ ফ্ৰেণ্ডছৰ লগত দেখিছে যে কেতিয়াবা বিপদত পৰিছে, সেই ফ্ৰেণ্ডে উদ্ধাৰ কৰি আনিছে, সেইটো সত্য। তেনেকুৱা হ'বও লাগে ফ্ৰেণ্ডছ, আৰু তেনেকুৱা ফ্ৰেণ্ডছ সকলোৱে বিচাৰে। কিন্তু এনেকুৱাতো কিছুমান এক্সাম্পল আছে য'ত পাৰ্টি কৰিবলৈ গ'ল, তাত মদ খালে, কাজিয়া পেচাল কৰিলে আৰু ফাঁচিলে, তাতে মাৰপিট খায়ো নাক মুখ ফাটা তেজ উলিয়াই আহিছে। সেইটো ক্ষেত্ৰত বেছি ছাপোৰ্ট কৰে আজিকালি ফ্ৰেণ্ডছে। তো মই জানিব বিচাৰিম এইটো ক্ষেত্ৰত আপোনালোকৰ মতামত কি? সকলোৰে মতামত বেলেগ বেলেগ হয় আৰু সকলোৰে বেলেগ বেলেগে হ'ব। তো মই জানিব বিচাৰিম আপোনালোকৰ মতামতসমূহ। তো মোৰ এইটো ইউটিউব চেনেলটো নতুন হয়, মোৰ ভিডিঅ'টো কেইটাই চাইছে সেইটো মই নাজানো, আৰু যিসকলে চাব, যি 2-5টা চাইছে, সেইটোৱে যাতে মোৰ ভিডিঅ'টো অকণমান আগুৱাই দিয়ে, অকণমান শ্বেয়াৰ কৰে, যাতে আনসকলেও এইটো বিষয়ত নিজৰ মতামত আগবঢ়াবলৈ সুবিধা পায়। তো ভিডিঅ'টো কমেণ্ট এটা কৰিব পাৰে যে এইটো কিহৰ কাৰণে হ'ব ধৰিছে, এনেকুৱা পাৰ্থক্য দেখিবলৈ কিয় গৈছে ফ্ৰেণ্ডশ্বিপৰ মাজত, বন্ধুত্বৰ মাজত। ধন্যবাদ।